আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনেহে ৰাজ্যৰ কেন্দ্ৰীয় দুইখন চৰকাৰে অসম তথা আমাৰ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ বলিষ্ঠ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে যেনেধৰণে দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ঐতিহাসিক কিছুমান ইয়াত পৰিৱৰ্তন সম্ভৱ হৈছে, ঠিক তেনেধৰণে দিছপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ 33খন জিলাৰ ভিতৰত 3খন পাহাৰীয়া জিলাক দৃঢ়তাৰে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ নিমিত্তে যোৱা আঢ়ৈটা বছৰ শক্তিশালী পদক্ষেপ লৈছে। সেই বিভিন্ন পদক্ষেপসমূহৰ ভিতৰত অন্যতম হৈছে এই উমৰাংচু অঞ্চলত ACS ট্ৰেইনিং চেণ্টাৰ 5 কোটি টকা ব্যয় কৰি প্ৰতিষ্ঠা কৰা। গতিকে আমাৰ লক্ষ্য হৈছে এই 3খন পাহাৰীয়া জিলাৰ যিখিনি প্ৰাকৃতিক সম্পদ সম্ভাৱনা আছে, এই ভিত্তিত আধুনিক ধ্যান ধাৰণে এক বিকাশ ঘটাব লাগিব আৰু আগন্তুক দিনত যাতে কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, পৃথিৱীৰ বুকুত যাতে এই অঞ্চল জাকত জিলিকা হয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে, ইয়াৰ যুৱকসকলক শক্তিশালী কৰাৰ নিমিত্তে, মহিলাসকলক শক্তিশালী কৰাৰ নিমিত্তে নানা ধৰণৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আগন্তুক দিনত নিশ্চিতভাৱে এই কথা অসমৰ ৰাইজে দেখিব যে দেশ বিদেশৰ পৰ্যটকসকলে এই অঞ্চল ভ্ৰমণ কৰিবলৈ আহিব। গতিকে ইয়াৰ অৰ্থনৈতিক বুনিয়াদ এটা আমূল পৰিৱৰ্তন হ'ব আৰু আগন্তুক দিনত এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক সকলোকে আস্থাত লৈ এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দৃঢ়তাৰে আগবাঢ়ি যাব।